চাকৰিটোৱে মেইন ছাত্ৰসকলে পঢ়ি যাতে হতাশাত ভুগিব নালাগে সেইকাৰণে 1 লাখ চাকৰি কথা কৈছিলোঁ এতিয়া আৰু 50,000 চাকৰি মই মুকলি কৰি দিলোঁ জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব এডিআৰই নতুন ইণ্টাৰভিউ হ'ব শিক্ষকৰ নিযুক্তি হ'ব গতিকে জুলাইৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 লাখ হৈ গ'ল এইবাৰ মই আৰু 50,000ৰ টাৰ্গেট লৈছোঁ এই 50,000 হৈ যোৱাৰ পিছত যদি 26লৈকে সময় বাকি থাকে তেতিয়াহ'লে আৰু অলপ চাকৰি উলিয়াম চাকৰিটোৱে মেইন ছাত্ৰসকলে পঢ়ি যাতে হতাশাত ভুগিব নালাগে সেইকাৰণে 1 লাখ চাকৰি কথা কৈছিলোঁ এতিয়া আৰু 50,000 চাকৰি মই মুকলি কৰি দিলোঁ জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব এডিআৰই নতুন ইণ্টাৰভিউ হ'ব শিক্ষকৰ নিযুক্তি হ'ব গতিকে জুলাইৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 লাখ হৈ গ'ল এইবাৰ মই আৰু 50,000ৰ টাৰ্গেট লৈছোঁ এই 50,000 হৈ যোৱাৰ পিছত যদি 26লৈকে সময় বাকি থাকে তেতিয়াহ'লে আৰু অলপ চাকৰি উলিয়াম চাকৰিটোৱে মেইন ছাত্ৰসকলে পঢ়ি যাতে হতাশাত ভুগিব নালাগে সেইকাৰণে 1 লাখ চাকৰি কথা কৈছিলোঁ এতিয়া আৰু 50,000 চাকৰি মই মুকলি কৰি দিলোঁ জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব এডিআৰই নতুন ইণ্টাৰভিউ হ'ব শিক্ষকৰ নিযুক্তি হ'ব গতিকে জুলাইৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 লাখ হৈ গ'ল এইবাৰ মই আৰু 50,000ৰ টাৰ্গেট লৈছোঁ এই 50,000 হৈ যোৱাৰ পিছত যদি 26লৈকে সময় বাকি থাকে তেতিয়াহ'লে আৰু অলপ চাকৰি উলিয়াম চাকৰিটোৱে মেইন ছাত্ৰসকলে পঢ়ি যাতে হতাশাত ভুগিব নালাগে সেইকাৰণে 1 লাখ চাকৰি কথা কৈছিলোঁ এতিয়া আৰু 50,000 চাকৰি মই মুকলি কৰি দিলোঁ জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব এডিআৰই নতুন ইণ্টাৰভিউ হ'ব শিক্ষকৰ নিযুক্তি হ'ব গতিকে জুলাইৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 লাখ হৈ গ'ল এইবাৰ মই আৰু 50,000ৰ টাৰ্গেট লৈছোঁ এই 50,000 হৈ যোৱাৰ পিছত যদি 26লৈকে সময় বাকি থাকে তেতিয়াহ'লে আৰু অলপ চাকৰি উলিয়াম চাকৰিটোৱে মেইন ছাত্ৰসকলে পঢ়ি যাতে হতাশাত ভুগিব নালাগে সেইকাৰণে 1 লাখ চাকৰি কথা কৈছিলোঁ এতিয়া আৰু 50,000 চাকৰি মই মুকলি কৰি দিলোঁ জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব এডিআৰই নতুন ইণ্টাৰভিউ হ'ব শিক্ষকৰ নিযুক্তি হ'ব গতিকে জুলাইৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 লাখ হৈ গ'ল এইবাৰ মই আৰু 50,000ৰ টাৰ্গেট লৈছোঁ এই 50,000 হৈ যোৱাৰ পিছত যদি 26লৈকে সময় বাকি থাকে তেতিয়াহ'লে আৰু অলপ চাকৰি উলিয়াম চাকৰিটোৱে মেইন ছাত্ৰসকলে পঢ়ি যাতে হতাশাত ভুগিব নালাগে সেইকাৰণে 1 লাখ চাকৰি কথা কৈছিলোঁ এতিয়া আৰু 50,000 চাকৰি মই মুকলি কৰি দিলোঁ জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব এডিআৰই নতুন ইণ্টাৰভিউ হ'ব শিক্ষকৰ নিযুক্তি হ'ব গতিকে জুলাইৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 লাখ হৈ গ'ল এইবাৰ মই আৰু 50,000ৰ টাৰ্গেট লৈছোঁ এই 50,000 হৈ যোৱাৰ পিছত যদি 26লৈকে সময় বাকি থাকে তেতিয়াহ'লে আৰু অলপ চাকৰি উলিয়াম